हेलो फ्रेंड्स सकलोके एटी नतुन भिडिओলৈ স্বাগতম জনাইছো। তো আজি আপোনালোকক মই দেখাব গৈ আছো ভাৰতবৰ্ষৰ এটি আচৰিত মন্দিৰ। সঁচাকৈ কৈছো বহুতে আচৰিত মন্দিৰ হয় এটো, যেটো অৱস্থিত আছে ভাৰতবৰ্ষৰ সিকিমত। তো আপোনালোকে সম্পূৰ্ণ কাহিনীটো শুনিলে আপোনালোকৰ চকু কপালত উঠি যাব। এই মন্দিৰটো কোনো ভগৱানৰ নামত বনোৱা মন্দিৰ নহয়, এই মন্দিৰটো হৈছে এজন ভাৰতীয় শ্বহীদৰ নামত বনোৱা মন্দিৰ। তো এই শ্বহীদজন আজিৰ পৰা প্ৰায় 50 বছৰ আগতেই মৃত্যুবৰণ কৰিছিলে, কিন্তু তেখেতে আজি পৰ্যন্ত এতিয়াও ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰত ডিউটি কৰি আছে। হয়, সঁচাকৈ কৈছোঁ আজিৰ পৰা প্ৰায় 50 বছৰ আগতেই মৃত্যুবৰণ কৰা শ্বহীদে এতিয়াও ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰত ডিউটি কৰি আছে। তো আপোনালোকে হয়তো ভাবিছে মই আপোনালোকক পাগল বনাব ওলাইছোঁ বা মূৰ্খ বনাব ওলাইছোঁ। তো তেনেকুৱা কথা নহয়, একদম সঁচা কাহিনী হয় এইটো। তো আপোনালোকে ভাৰতীয় নাগৰিক হিচাপত এই কাহিনীটো জানিব লাগে, এই মন্দিৰটো চাব লাগে। যদি চোৱা নাই আপোনালোকে মোৰ ভিডিঅ'ত চাব পাৰিব। তো সম্পূৰ্ণ ভিডিঅ'টো উপভোগ কৰক, বহুতেই ধুনীয়া পাব আপোনালোকে, স্কিপ নকৰিব। থেংক ইউ। আপোনালোকে বাৰু কেতিয়াবা কল্পনা কৰিব পাৰিবনে যে মৃত্যুৰ পিছতো কোনোবা সৈনিকে বৰ্ডাৰত দেশৰ হৈ ডিউটি কৰিব পাৰে? হয়তো কথাটো শুনি আপোনালোকৰ বহুত অদ্ভুত যেন লাগিছে। আপোনালোকে হয়তো ভাবিছে বৈজ্ঞানিক দিনত এইটো কেনেকৈ সম্ভৱ। কিন্তু ছিকিমৰ লোকসকল আৰু ইণ্ডিয়া চাইনা বৰ্ডাৰত ডিউটি কৰি থকা প্ৰতিজন সৈনিকক যদি আপুনি প্ৰশ্ন কৰে, তেতিয়া তেওঁলোকে ক'ব যে হয়, এনেকুৱা আজিৰ পৰা প্ৰায় 50 বছৰ ধৰি হৈ আছে। তেওঁলোকে এইটো বিশ্বাস কৰে যে পঞ্জাৱ ৰেজিমেণ্টৰ জোৱান হৰভজন সিঙৰ আত্মাই এতিয়াও যোৱা 50 বছৰ ধৰি ভাৰত আৰু চীনৰ দেশৰ সীমাত নিজৰ কৰ্তব্য পালন কৰি আছে। সৈনিকসকলে কয় যে হৰভজন সিঙৰ আত্মাই চীনৰ ফালৰ পৰা হ'বলগীয়া প্ৰতিটো বিপদৰ কথা আগতে ভাৰতীয় সৈনিকসকলক কৈ দিয়ে, আৰু যদি ভাৰতীয় সেনাসকলৰ চীনা সেনাৰ কিবা কামত খং উঠে, তেতিয়া সেই কথাটো হৰভজন সিঙে চীনা সেনাসকলক আগতে কৈ দিয়ে, যাতে ভাৰত আৰু চীনৰ মাজত কোনো ধৰণৰ হতাহতি নহয়। আপোনালোকে হয়তো এইটো কথা বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু প্ৰতিজন চীনা সৈনিকে এই কথাটো বিশ্বাস কৰে। সেইবাবে ভাৰত আৰু চীনৰ মাজত হোৱা প্ৰতিখন মিটিঙত হৰভজন সিঙৰ বাবে এখন খালী চকী ৰখা হয়, যাতে তেওঁ মিটিঙত উপস্থিত থাকিব পাৰে। কথাবোৰ শুনি হয়তো আপোনালোকৰ সঁচাকৈ আচৰিত যেন লাগিছে। তো এনেকুৱা বহুতো ধৰণৰ আচৰিত কথা এই ভিডিঅ'টোত আপোনালোকে গম পাব। সঁচাকৈ বহুতেই আচৰিত ধৰণৰ কাহিনী হয়তো, অবিশ্বাস্য হ'লেও আপোনালোকে সত্য বুলি মানি ল'ব লাগিব। তো সম্পূৰ্ণ ভিডিঅ'টো উপভোগ কৰক মোৰ লগত সম্পূৰ্ণ কাহিনীটো জানিবলৈ। তো ফাইনেলি আমি আহি পাই গ'লোঁ বাবা হৰভজন সিং মন্দিৰ। তো আপোনালোকক বাবা হৰভজন সিং মন্দিৰৰ চাৰিওচাইডৰ পৰিৱেশ দেখাই আছোঁ, বহুত ধুনীয়া পৰিৱেশ। লগতে মন্দিৰটোৰ লগত বহুত ধুনীয়া এটা কাহিনী জড়িত হৈ আছে, সেই কাহিনীটো আপোনালোকক ক'ম। তো ইয়াতে বহুত পাহাৰৰ পৰা বহুত ওপৰত হয় ন, তো উশাহ লোৱাত অলপ কষ্ট হয়। তো চাই থাকিব আপোনালোকে বাবা হৰভজন সিং মন্দিৰ। বাবা হৰভজন সিং, তেখেতৰ জন্ম হৈছিল 30 আগষ্ট 1946 চনত গুজৰাৱালা জিলাত, যিখন বৰ্তমান পাকিস্তানত অৱস্থিত। হৰভজন সিং পাঞ্জাৱ ৰেজিমেণ্টৰ জোৱান আছিল, যিয়ে চাকৰিৰ 2 বছৰ পিছতে 1968 চনত এটা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। এদিনাখন বাবা হৰভজন সিঙে খচ্চৰৰ পিঠিত উঠি অস্ত্ৰ লৈ নিজৰ ডিউটিলৈ বুলি ওলাই গৈছিল। সেইদিনা তাত বহুত বৰফ পৰিছিল। পাহাৰৰ মাজত যে কিছুমান লেক থাকে, তেনেকুৱা লেকবিলাকো বৰফেৰে ভৰ্তি হৈ গৈছিল। সেই লেক এটাৰ ভিতৰত বাবা হৰভজন সিং খচ্চৰৰ সৈতে বৰফৰ মাজত সোমাই গৈছিল। দুদিনৰ তালাচীৰ পিছতো যেতিয়া বাবা হৰভজন সিঙক বিচাৰি পোৱা নগ'ল, সকলোৱে ভাবিছিল যে হৰভজন সিঙে নিজৰ ডিউটি এৰি পলাই গ'ল। কিন্তু আচৰিত কথা যে তৃতীয় দিনাখন ৰাতি বাবা হৰভজন সিঙে এজন সৈনিকৰ সপোনত আহি তেওঁৰ লগত হোৱা সকলো দুৰ্ঘটনাৰ কথা কৈছিল, আৰু তেওঁৰ মৃত্যু হোৱা ঠাইখিনিক তেওঁক বিচাৰিবলৈ কৈছিল। কথামতে ভাৰতীয় সৈনিকসকলে পিছদিনাখন ৰাতিপুৱা সেই ঠাইত বৰফবোৰ আঁতৰাই হৰভজন সিঙক বিচাৰিলে, আৰু তেওঁক মৃত অৱস্থাত সেই ঠাইত উদ্ধাৰ কৰিলে। লগতে উদ্ধাৰ কৰিলে তেওঁৰ লগত যোৱা খচ্চৰটো আৰু অস্ত্ৰ-শস্ত্ৰবিলাক। বৰফত থকা বাবে তেওঁৰ দেহটো আৰু লগতে খচ্চৰৰ দেহটো গলি যোৱা নাছিল, আৰু অৱশেষত তেওঁক
ভাৰতীয় সেনাৰ নীতি নিয়মেৰে অন্তিম সংস্কাৰ কৰা হৈছিল। বহুতো সৈনিকে এই কথাটো মানিবলৈ অমান্তি হৈছিল যদিও যিজন সৈনিকে অমান্তি হৈছিল তেওঁৰ সপোনতেই বাবা হৰভজন সিং গৈছিল আৰু তেখেতে কৈছিল যে তেখেতৰহে মৃত্যু হৈছে, কিন্তু ইণ্ডিয়া চাইনা বৰ্ডাৰত হৰভজন সিঙৰ আত্মাই সদায় দেশ সেৱা কৰি যাব। অৱশেষত বৰ্ডাৰৰ সকলো সৈনিকে এই কথা মানি ল'বলৈ বাধ্য হৈছিল আৰু তেওঁৰ বাংকাৰটো এটা মন্দিৰৰ ৰূপ দিছিল আৰু সেইটোৱেই হৈছে বাবা হৰভজন সিং মন্দিৰ। এই মন্দিৰটো গেংটকৰ জিলেপৰা আৰু নাতুলা নামৰ ঠাইখিনিৰ মাজত সমুদ্ৰপৃষ্ঠৰ পৰা 13,000 ফুট ওপৰত অৱস্থিত। মন্দিৰটোৰ ভিতৰত হৰভজন সিঙৰ এখন ফটো আৰু তেওঁৰ লাগতিয়াল বস্তুবোৰ থোৱা আছে। বাবা হৰভজন সিং নিজৰ মৃত্যুৰ পিছত আজিলৈকে ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰত ডিউটি কৰি আছে আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে তেওঁক দৰমহাও প্ৰদান কৰে আৰু নিয়ম অনুসাৰে তেওঁৰ প্ৰমোচনো কৰোৱা হয়। আনকি তেওঁক প্ৰতি বছৰে 2 মাহৰ ছুটিৰ বাবে ঘৰলৈকেও পঠোৱা হয়। তাৰ বাবে ট্ৰেইনত বাবা হৰভজন সিঙৰ বাবে নিজা ছিট বুকিং কৰা হয় আৰু 3জন সৈনিকৰ সৈতে তেওঁৰ সকলো সামগ্ৰী ঘৰলৈ পঠাই দিয়া হয়। যিটো মাহত বাবা হৰভজন সিং ছুটিত থাকে সেই 2 মাহ গোটেই বৰ্ডাৰত হাই এলাৰ্ট জাৰি কৰা হয়, কিয়নো সেই সময়ত বাবাৰ সহায় পোৱা নাযায়। মন্দিৰত বাবা হৰভজন সিঙৰ বাবে এটা সুকীয়া কোঠালিও আছে আৰু সেই কোঠালিত জোতা চেণ্ডেল লগতে বাবা হৰভজন সিঙৰ ডিউটি ড্ৰেছ বিচনা সকলোবিলাক আছে। প্ৰতিদিনে এই কোঠালি চাফা কৰা হয় আৰু বাবাৰ জোতা পলিচ কৰা হয়, লগতে ডিউটি ড্ৰেছবিলাকো ধুই ইস্ত্ৰি কৰা হয়। কোৱা হয় যে তেওঁৰ জোতা চাফা কৰিলে সদায় মাটি বোকা এইবোৰ লাগি থাকে আৰু বিচনা চাদৰো লেতেৰা হৈ থাকে। বাবা হৰভজন সিং মন্দিৰ ইণ্ডো চাইনা বৰ্ডাৰত ডিউটি কৰা সেনা জোৱানসকল আৰু ছিকিমৰ লোকসকলৰ বাবে আস্থাৰ থলী। এই এলেকাত নতুনকৈ চাকৰিত যোগদান কৰা সৈনিকসকলে প্ৰথম দিনা ৰাতিপুৱাই বাবাৰ মন্দিৰত সেৱা ল'বলৈ যায়। বাবাৰ বাংকাৰ এই মন্দিৰৰ পৰা 1000 ফুট ওপৰত আছে। তাত ভিডিঅ'গ্ৰাফী এলাউড নাই বাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। মন্দিৰটো খুবেই ধুনীয়া, ৰঙা আৰু হালধীয়া ৰঙেৰে সজোৱা আছে। চিৰিবোৰ ৰঙা ৰঙৰ আৰু চিৰিবোৰ আৰম্ভ হোৱাৰ পৰা শেষলৈকে ওপৰৰ পৰা তললৈকে বহুতো টিলিঙা বন্ধা আছে, যিটো চাই খুবেই ভাল লাগে। দেখিলে আপোনালোকে বাবা হৰভজন সিং মন্দিৰৰ ধুনীয়া পৰিৱেশ, লগতে শুনিলে বাবা হৰভজন সিং মন্দিৰৰ ইমান ধুনীয়া কাহিনী। তো আজি ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। চেনেলটোত নতুনকৈ আহিছে যেতিয়া ছাবস্ক্ৰাইব বটনটো আপোনালোকে টিপি থৈ যাব। ছিকিম এপিচোডৰ ভিডিঅ' এতিয়ালৈকে শেষ হোৱা নাই আৰু 2-3টা ভিডিঅ' আছে, তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। তো আগলৈকে নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন টাটা বাই বাই।